কিমানকে এটা ওয়েট লুজ কৰি দিছো লাল খুলি লওঁ 50 টকা কিমান সময়ৰ কাৰণে টেষ্ট কৰিব হা 10 মিনিটৰ কাৰণে কৰোনা ভাইৰাছৰ যিটো আৰ্টিফিচিয়েল টেষ্ট হয় সেইটো মানে লেবৰেটৰীত মানে এইটো প্ৰচেছটো কেনেকৈ হয় সেইটো আমি দেখুৱাইছোঁ ধোঁৱাবোৰ অতি কম পৰিমাণে ওলাব আৰু প্ৰদূষণ কমকৈ হ'ব আৰু এইটো চান্স দিয়া হ'লে মানে আমি ইমান স্পষ্টকৈ ক'ব নোৱাৰিলোঁ কনফিডেঞ্চ লেভেলটো মানে আমাৰ নাই তো গুড মৰ্ণিং টু এভৰিৱান তো মানে আজি আমি বেলেগ এটা দিশলৈ যাব লৈছোঁ মানে অসম সাহিত্য সভা পাতিছে মানে আমাৰ লখিমপুৰ নাৰায়ণপুৰত তালৈ আমি যাওঁ আমি মানে চাৰিটা যাওঁ ইয়াৰ পৰা আমাৰ ফালে দীপাঞ্জল আৰু এইফালে ভাস্কৰ দত্ত আৰু এইফালে হিমাংশু তো ইয়াৰ পৰা গৈ মেলি মানে ইয়াৰ পৰা এতিয়া ওলাই দিওঁ তো আপোনালোকে তো গাইছ ব'লক আমি এতিয়া ওলাই দিওঁ সেইকেইটা আমাৰ পিছফালে আছে তো ব'লা চাবি যাওঁ বৰ্তমান আহি পিনে নাও পইচা পালোঁ বাইককেইটা অহা নাই ৰৈ আছোঁ সিহঁতৰ কাৰণে কিমান দেৰি হয় বা আহিবলৈ এতিয়া এতিয়া ফাইনেলি সিহঁতে আহি পালেহি তাৰপিছত মানে চেণ্ডেল অকণমান তেল দিলোঁ আপোনালোকে দেখিলে এইকেইটা উলাই যাওঁ আকৌ যাওঁ আৰু মানে উৰাই দিওঁ ইয়াৰ পৰা আমি প্ৰথমতে ভাবিছিলোঁ কি বানৰদুৱা হৈ পেলাই যাম কিন্তু মানে সেইফালে গ'লে বহুত দূৰ হয় মানে এক পাক ঘূৰি আহিব লাগিব এতিয়া পাইছোঁ লালুকৰ মানে চিধা চিধি সেইফালে যাব লাগিব ৰাত চাইডে গ'লে মানে পামগৈ বানৰদুৱা তো গৈ থাকোঁ নহ'লে আকৌ মানে আকৌ দেৰি হৈ যাব বৰ্তমান আমি আহি পালোহি গোসাই চুক বোলে গোসাই চুক নে কি চুক নাজানো এই লালুক পাৰ হৈ মানে লালুক পাৰ হৈ বিহপুৰীয়া ফালে মানে আহি থাকিলে গোসাই চুক নে ক'ত পায়হি এতিয়া ৰখিছে মানে পেচাব কৰিবলৈ তো আমি মানে ৰৈ দিছোঁ অকণমান সময় ইয়াতে হিমাংশুহঁতৰ গাঁৱৰ ল'ৰাকেইটা মানে চাইকেল লৈ আহিছে বোলে লখিমপুৰৰ পৰা নাৰায়ণপুৰলৈকে মানে চাইকেল লৈ আহিছে মানে সাহিত্য সভা চাবলৈ তো বলকচোন সিহঁতৰ ওচৰলৈ যাওঁ আমি ফাইনেলি সাহিত্য সভা পালোহি ইয়াতে মানে বাইককেইখন পাৰ্কিং কৰিলোঁ দুখন বাইক সেইফালে তাৰপিছত এতিয়া যাব লাগিব আমি সেইফালে লেফ্ট চাইডৰ এই আগত আছে মানে আচল সাহিত্য সভাত পাতিছে মানে এইফালে যাব লাগিব এতিয়া আৰু আমাৰ এইফালে আছে হেলমেট বেপাৰী হেলমেট নালাগে হেলমেট গৈ থাকোঁ ব'লক তালৈ হলি মলি গাইছ এতিয়া মানে আপোনালোকক কি দেখা পাওঁ চাওঁ আমি গৈ আছোঁ এতিয়া আমি এতিয়া ঘূৰি ঘূৰি আমনি লাগি গৈছে এতিয়া কি কৰোঁ কি নকৰোঁ লাগি গৈছে তো আমি ইয়াতে ভাবিছোঁ কি ইয়াতে অলপ বহোঁগৈ একদম বহুত গৰম আমি এতিয়া আহি পেলাই ইয়াত বহি আছোঁ মানে এইফালে মানে ভাষণ চলি আছে আৰু নৱকুমাৰলৈ ভাষণ দিলে ভাল লাগিলে শুনি কিন্তু বুজি নাপালোঁ মানে কি ভাষণ দিলে মানে ইয়াতে অলপ বহি মেলি মানে চাবলৈ যাম মানে কি কি আছে ওচৰে পাছৰে আহিব লাগিছিলে এইফালৰ পৰা কিন্তু আহিলোঁ মানে সেই বেক চাইডৰ পৰা সোমালোঁ মানে তো মানে হ'লেও আগফালৰ মানে গেটখন আহিলোঁ আহি মেলি অলপ ভিজিটটো কৰিলোঁ ফটো মাৰিলোঁ মাথাখন দিলোঁ অহা মেইন কাৰণটো কি বাৰু মানে তাত পুলিচ কেইটা মানে ৰাখি দিলে মানে আমাক কৈ দিলে কি এইফালে ঘূৰি যায় বুলি ক'লে মানে এইফালে মানে ডাইৰেক্ট আহিবলৈ নিদিলে উল্লু বনাই দিলে বহুতখিনি ৰাস্তা খোজকাঢ়ি আহিলোঁ আৰু এইফালে ইয়াত পাৰ্কিংটো একেবাৰে জেগালৈকে পাৰ্কিং মানে পাৰ্কিং পুৰা ধুনীয়া জেগা আৰু এইফালে বেছি প্ৰদূষণ হয় আৰু আমাৰ গাড়ীত থকা গাড়ীখন ধোঁৱাই যিটো বেছি প্ৰদূষণ হয় গাড়ী ইঞ্জিনৰ শব্দই বেছি আপোনাৰ শব্দ প্ৰদূষণ কৰে এই প্ৰদূষণখন আমি ৰোধ কৰিবৰ বাবে আমাৰ ইয়াত যদি কলকাৰখানাত যদি আমি চিমনিত যদি এয়াৰ ফিল্টাৰ ব্যৱস্থা কৰোঁ যিটো হেপা ফিল্টাৰ বুলি কোৱা হয় মানে ধোঁৱাবোৰ অতি কম পৰিমাণে ওলাব আৰু প্ৰদূষণ কমকৈ হ'ব আৰু কলকাৰখানাৰ পৰা যিখিনি বৰ্জিত দ্ৰব্য সেই বৰ্জিত দ্ৰব্যসমূহ আমি পৰিশোধন কৰি নদীত পেলোৱাৰ ব্যৱস্থা কৰোঁ তেতিয়া নদীত থকা জলজীৱসমূহৰ মৃত্যু নহয় আৰু বিলুপ্তিও নঘটে ইয়াৰ উপৰিও আমাৰ গাড়ীত চ'লাৰ বা ইলেক্ট্ৰনিক কাৰৰ ব্যৱস্থা কৰিলে তাৰ পৰা শব্দ প্ৰদূষণ অতি কমকৈ হ'ব আৰু বায়ু প্ৰদূষণো কমকৈ হ'ব
আৰু আমি ঘৰত যিবিলাক প্লাষ্টিক ধৰক আপোনাৰ ঘৰত এটা টেমা, সেই টেমাটো আপোনাৰ কোনো অপ্ৰয়োজনীয় টেমা, সেই অপ্ৰয়োজনীয় টেমাটো যদি আমি বাহিৰত পেলাই দিয়া বা পানীত পেলাই দিয়া বা জুইত পুৰিত পেলোৱাৰ বিপৰীতে যদি আপুনি সেই টেমাটো সৌৰা নীতিৰ জৰিয়তে সংৰক্ষণ কৰি অৰ্থাৎ সেই টেমাটো আপুনি আগফালে এটা ফুলৰ পুলি যদি আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰে তেন্তে পৰিৱেশ নিশ্চয় নিয়ন্ত্ৰিত হ'ব। কৰোণা ভাইৰাছৰ যিটো আৰ্টিফিচিয়েল টেষ্ট হয় সেইটো মানে লেবৰেটৰীত মানে এইটো প্ৰচেছটো কেনেকৈ হয় সেইটো আমি দেখুৱাইছোঁ। প্ৰথমতে চেম্পলটো আমাৰ নাকৰ পৰা লৈ বা মুখৰ পৰা ল'ব পাৰে। সেইটো এটা টেষ্ট টিউবত কিছুমান কেমিকেলছ দি এটা চলিউশ্যন বনোৱা হয়। নেক্সট এই চলিউশ্যনটো এই চেণ্ট্ৰিফিউগেশ্যন মেচিনত দিয়া হয়। ইয়াৰ পৰা সেই যিটো জেনেটিক মেটেৰিয়েল হয় সেইটো এক্সট্ৰেক্ট কৰি মানে RNA-টো এক্সট্ৰেক্ট কৰি বাকীখিনি ছেপাৰেট কৰি দিয়া হয়। সেই RNA মানে জেনেটিক মেটেৰিয়েলটো আৰু এটা চলিউশ্যন বনাই নেক্সট এই PCR মেচিনত দিয়া হয়। এইটো হৈছে থাৰ্মেল চাইক্লাৰ। ইয়াত ফাৰ্ষ্ট ষ্টেপটো হৈছে RT মানে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন। আমাৰ ওচৰত আছে RNA, আমাক লাগে DNA, গতিকে আমি ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন প্ৰচেছটো কৰিম। গতিকে নেক্সট আমাৰ ওচৰত আছে এটা DNA চেম্পল। ইয়াত ফাৰ্ষ্ট PCR প্ৰচেছটো ষ্টাৰ্ট হয়। PCRটো 3টা ষ্টেপত হয়। এইটো হ'ল এটা চাইকেল, এটা চাইকেলৰ পিছত আমি দুডাল ষ্ট্ৰেণ্ড পালোঁ। এনেকুৱা 30 to 35টা চাইকেলৰ পিছত আমি 1 বিলিয়নটা DNA কপিজ পালোঁ। আৰু 1 বিলিয়নটা DNA কপিজৰ পাছত এই PCR মেচিনটোৱে আমাক ইনফৰ্মেশ্যন দিব যে প্ৰত্যেকটো চাইকেলৰ পাছত এটা ফ্ল'ৰেচেন্স যায়, মানে এটা জিলিকনিক কালাৰ আমি মেজাৰ কৰোঁ। সেই মেজাৰমেণ্টটো যদি এটা চাৰ্টেইন লেভেলতকৈ বেছি হয় তেতিয়া আমি গম পাম যে যিটো আমি চেম্পল লৈছিলোঁ তাত মানে কৰোণা ভাইৰাছৰ যিটো জেনেটিক মেটেৰিয়েল সেইটো প্ৰেজেণ্ট আছে, মানে তেওঁ ক'ভিড পজিটিভ। আৰু যদি সেই চাৰ্টেইন লেভেলতকৈ কম হয় তেতিয়া তেওঁ ক'ভিড নেগেটিভ হ'ব। আৰু এইবোৰ আমি ভেৰিয়েণ্টবোৰ দেখুৱাবলৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ। কিমানকে এটা ৱেট লুজ কৰি দিছোঁ, লাল খুলি লওঁ কিমানকে টিকেট কিমান মানে কিমান টিকেট কিমান 50 টকা কিমান সময়ৰ কাৰণে টেষ্ট কৰিম হা 10 মিনিটৰ কাৰণে টেষ্ট কৰিম 10 মিনিটৰ কাৰণে 50 টকা টেষ্ট কৰিব দিছে না টেষ্ট কৰি কি যাব কি নকবি নোৱাৰি বোলে পেট বেয়া হৈ আছে বোলে। তোমাৰ গেষ্টিক আছে বোলে ভাই দিয়া আকৌ এইটো বহুত খাব লাগে এইটো খালে গেষ্টিক নাইকিয়া হৈ যায় ন দাদা অঁ দেখিলি মানে আগত গ'লো মানে বিজ্ঞান মেলালৈ গ'লো তাৰপিছত মানে সৰু সৰু ছোৱালীকেইজনী মানে যিটো মানে ইমান ধুনীয়াকৈ বুজাইছে নহয় মানে ভাল লাগিছে বুজোৱাটো চাই মেলি মানে কৰোণা ভাইৰাছৰ ওপৰত বুজাইছে, তাৰপিছত কেইজনমান মানে যেনেকৈ প্ৰদূষণৰ ওপৰত মানে বুজাইছে, মানে ভাল লাগিলে চাই মেলি। যদি আমাক সেইটো চান্স দিয়া হ'লে মানে আমি ইমান স্পষ্টকৈ ক'ব নোৱাৰিলোহেঁতেন, মানে যিবিলাক মানে যেনেধৰণে মানে ছোৱালীজনীয়ে কৈছে ন, মানে কনফিডেঞ্চ লেভেলটো মানে আমাৰ নাই সেইটো লেভেল। তো মানে আমি ভাবিছোঁ বহুত গৰম উঠিছে, তাৰপিছত ফুৰিও মানে বহুত ভাগৰ লাগিছে, গৰম। ওচৰতে মানে লগৰ এটা ঘৰ আছে, তাতে মানে গৈ পিনে ভাতটো খাওঁগৈ বুলি ভাবিছোঁ। কি কয় তাক খুৱাই নে নোখুৱাই লগৰটোক মানে ওতেই ফোন কৰিছিলোঁ, ফোন কৰি পিনে ক'লোঁ যে আমি যাম, ভাত বনাই থবি, হ'ব আহিবি বুলি কৈছে। তো বলক যাওঁ। আকৌ কৈছে যে এই মানে কিনাৰতে মানে ভাত চব্জি পোৱা যায়, মানে তাত মানে ভাত খাবলৈ টিকেট লাগে, কিন্তু আমাৰ এইকেইটাই ধৈৰ্য নাই মানে ভাত খাওঁ বুলি কৈছে। এতিয়া কি কৰোঁ কৈছিলে এবাৰ মানে আমি ইয়াৰ পৰা ওলাই দিওঁ, এতিয়া লগৰটোৰ ঘৰত যাওঁ, ভাতটো খাই আহোঁগৈ, তাৰপিছত পাৰিলে আকৌ এপাক আহিম, যদি নোৱাৰোঁ আকৌ মানে ডাইৰেক্ট ঘৰলৈ যাম আৰু। তো আপোনালোকে চাই থাককচোন কি হয়গৈ। আমি পালোহি বিকি মোৰে মানে যোনটো লগৰ কথা কৈছোঁ ন, সেই লগৰটো মানে ঘৰ পালোহি। মানে মোক কি কৰিলে 2 কিলোমিটাৰ আহ বুলি কৈ মানে বহুত দূৰ লৈ আহিলে আৰু। এতিয়া ফাইনেলি আধা ঘণ্টামান আহি মেলি সিহঁতৰ ঘৰ পালোহি। এতিয়া বলকচোন যাওঁ, সেইকেইটা গ'ল বাৰু আগত, তো বলক এতিয়া আমি যাওঁ। লগৰটোৰ ঘৰত ভাত খালোঁ, লগৰটোৰ নাম আছিলে বিকি মুদৈ। সিহঁতৰ ঘৰত ভাতটো খালোঁ। ভাত মানে খোৱা বোৱাবিলাক ইমান মানে ভিডিঅ' কৰি থকা নহ'ল, আৰু ভাগৰ লাগিছিলে, মানে ভোকো লাগি আছিলে, কি ক'ম আৰু এতিয়া সেইবিলাক কাৰণে ভিডিঅ' চিডিঅ' কৰি থকা নহ'ল। তাৰপিছত মানে এতিয়া খাই বৈ মানে ওলাই দিলোঁ। আহি মেলি মানে এই ওচৰতে মানে ৰখিছোঁ কিবা এটা, মানে সিহঁতে বগৰী খাই আছে, ভাস্কৰ দত্ত আৰু দীপাঞ্জলে মানে বগৰী খাই আছে। তাৰপিছত মানে আমি ইয়াৰ পৰা এটা ওলাই দিওঁ আৰু, যদি কিবা দেখাব পাৰে দেখাম, নহ'লে ডাইৰেক্ট ৰুমত লগ পাম কৰিব লগ। তো এতিয়া ফাইনেলি ৰুম আহি পালোহি, আৰু মানে বাকী লগৰকেইটা নিজৰ নিজৰ ঘৰত গ'ল আৰু। তাৰপিছত মানে এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ আহিছোঁ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এনেকুৱা ভাল ভাল ভিডিঅ' চাই থাকিব বিচাৰিছে তো মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। কৈছিলে এবাৰ বিশ্বাস কৰা নাই তেন্তে মোৰ ভিডিঅ'খিনি চাব একো বিজনেছ নহয়, চব কাটিব এইবিলাক। নিদিবি আকৌ